বিহু কিমান হ'ব ঠিক আছে আমাৰ বিহু কৰি গীত গাইছোঁ মই গোৱা মোৰ খুব মৰমৰ ভাইটি শৰৎ বাইস্কি লিখিছিল খুব গৈছিল গীতটো আপুনি আচ্ছা মই হিয়ালৈ গাইছিলোঁ অ'কে ঠিক আছে এই গীতটি আচলতে আমি দ্বিতীয়বাৰৰ কাৰণে বাণীবদ্ধ কৰাৰ সুযোগ পাইছোঁ এখন অতি জনপ্ৰিয় অসমৰ বোলছবি খুব জনপ্ৰিয় গীত প্ৰয়াত মহানন্দ মজুমদাৰ বৰুৱাদেৱে গোৱা আৰু বিজুকুমাৰ ডাঙৰীয়া আছিল এই বোলছবিখনত তেখেতৰ বিয়োগৰ পিছত তেখেতলৈ শ্ৰদ্ধাঞ্জলি হিচাপে অনুষ্ঠানৰ আয়োজন কৰিছিলে আৰু তাতে গাইছোঁ গীতটি শুনি চাওঁ ভাল হ'ব নিশ্চয় এই ইমানবিলাক অনুষ্ঠান কৰিলোঁ কিন্তু বৰ দেশবোৰৰ মানুহবোৰ বিৰাট ঠাণ্ডা দেখোন সঁচাকৈ ঠাণ্ডা নাই ইমান বহুত গভীৰ গম্ভীৰ দেখোন মানুহবিলাক এনেকুৱা নেকি বিহুৰ বতৰত অকণমান ফূৰ্তি থাকিলে ভাল পাই যায় মানুহ আমাৰো ভাল লাগিব এইফালে আছেনে ল'ৰাবিলাক আচ্ছা বিচাৰিব লাগিব গাইছোঁ এইফালে ল'ৰাবিলাক আছেনে অঁ ঠিক আছে গাইছোঁ কি সহযোগ কৰিব